মানসেনাই সকলোবোৰ লুটপাট কৰাৰ পাছতো এখন পুথি কিয় খনিকৰ গাঁৱৰ এজন ব্যক্তিৰ হাতত দি থৈ গ'ল? সঁচাকৈ এই পুথিখন শংকৰদেৱ বা মাধৱদেৱে নিজ হাতেৰে লিখানে? মানৰ আক্ৰমণত মানসেনাই খনিকৰ গাঁৱত দি থৈ যোৱা এই পুথিখনত প্ৰকৃততে কি লিখা আছে? এই সকলোবোৰ উত্তৰ বিচাৰি আজি মই আহি আছোঁ খনিকৰ গাঁৱলৈ। গোলাঘাটৰ মিছামৰা অঞ্চলৰ খনিকৰ গাঁৱতে আছে খনিকৰ পুথিৰ নামঘৰ। আৰু এই গাঁৱতে এজন ব্যক্তিক আজিৰ পৰা প্ৰায় ৩০০ বছৰ আগত মানসেনাই দি থৈ গৈছিল খনিকৰ পুথি। মোৰ নাম ভৱেশ বৰুৱা। মই খনিকৰ পুথি নামঘৰ পৰিচালনা সমিতিৰ এজন সদস্য। এই খনিকৰ পুথিভাগী হ'ল এই খনিকৰ গাঁৱত পুথিভাগ আছে কাৰণে খনিকৰ পুথি বুলি ৰাইজৰ মাজত জনাজাত। এই পুথিভাগী হ'ল মানৰ আক্ৰমণৰ সময়ত মানে যেতিয়া আমাৰ এই গাঁওবিলাক লুটপাট কৰিছিলে তেতিয়া আমাৰ উপৰি পুৰুষৰ হাতত এই পুথিভাগ দি তেখেতসকলে ঘৰত যি বস্তু পাইছিল লৈ গৈছিল। তেতিয়াৰ পৰা পৰিয়ালবৰ্গই তাক লালন পালন কৰি মান সন্মান কৰি ৰাখিছিল। আৰু সেই পুথিভাগৰ আগতে কিবা এটা বস্তু কাম কৰিবলৈ গ'লে এফিৰি সেৱা আগবঢ়াই কৰিছিল। ভাত বনাবলৈ যাওঁতেও তাতে আইগৰাকীয়ে সেৱা কৰি গৈছিল। তেতিয়া লাহে লাহে তাত পুথিভাগীৰ কিছু মাহাত্ম্য প্ৰকাশ হ'ল। সেই মাহাত্ম্যৰ পৰা পুথিভাগী এটা গোসাঁইঘৰ সাজি তালৈ স্থানান্তৰ কৰিলে। আগতে ভাত ৰন্ধা পানী চাং বুলি আছিলে আগৰ, সেই পানী চাঙতে থৈ পেলাই সেৱা সৎকাৰ কৰি আছিলে। তাৰপৰা গোসাঁইঘৰ সজাৰ পিছত মানুহৰ মাজত এইটো প্ৰচাৰ হ'ল আৰু পুথিভাগৰে হয়তো মাহাত্ম্য, যিটো কাৰণে কোনোবা এজন ব্যক্তিক পুথিভাগীয়ে সপোন দেখুৱালে যে এটা বাকচ বনাই দিয়ে পুথিভাগ ৰাখিবলৈ। তেতিয়া তেখেতে বাকচ বনাই দিছিল আৰু তাত তেতিয়াৰ পৰা বাকচত ৰখা হ'ল। আৰু তাতে আহি মানুহে নিজৰ মনোবাঞ্ছা পূৰণৰ হেতু তেতিয়াৰ পৰাই অতীজৰ পৰাই তাতে এফিৰি সেৱা আগবঢ়ালে। এয়া প্ৰায় ৩০০ বছৰ আগৰ কথা। মানৰ আক্ৰমণৰ সময়তে মানে যেতিয়া লুটপাট কৰিছিল তেতিয়া আহিছিল পুথিভাগ। মানে চব লৈ যোৱাৰ পাছতো পুথিভাগ একো নকৰিলে। পুথিভাগ দেখি পেলাই পুথিভাগ চঞ্জাই থৈ গ'ল। চঞ্জাতে পুথি বুলি বা কি বুলি চঞ্জালে আৰু তেতিয়া আমি গম নাপাওঁ। বাকী বস্তুবোৰ লৈ গ'ল কিন্তু পুথিভাগটো নিনিলে। তেওঁলোকে ক'ৰবাৰ পৰা লৈ আহিছিলে, মানেই ক'ৰবাৰ পৰা উঠাই লৈ আহিছিলে। সেই টোপোলাটো ইয়াত দি থৈ গ'ল, দি টকা পইচাখিনি লৈ গ'ল। আৰু তেতিয়াৰ পৰা লালন পালন কৰি আছে। একাধিক্ৰমে কালক্ৰমত এই পুথিভাগী ওচৰত ভক্তসকলৰ আগমন হ'ল। সকলোৱে মনতে ভাৱ কৰে যে পুথিভাগীত সেৱা ভাগিবলৈ আমাৰ মনোবাঞ্ছা পূৰণ হ'ব। সেই ভাৱটো একাধিক্ৰমে মানুহৰ মাজত প্ৰসাৰ হ'ল। এইটো মানুহৰ বেছি হ'বলৈ ল'লে ভক্তসকল। আৰু তেতিয়া এই ৰাতি গোসাঁইঘৰ এই নামঘৰ ভাগি সাজি সেই তাৰ পৰা পুথিভাগ ইয়ালৈ উলিয়াই দিয়া হ'ল। এই মুখৰ আগৰ যি ঘৰ মানুহ আছে সেই ঘৰতে আছিলে। আৰু এই পুথিভাগী মানুহে কালক্ৰমত নি নিজৰ ঘৰত পাঠ কৰাবলৈ নাম কীৰ্তন পাতে, তাতে পুথিভাগ পাঠ কৰায়। আৰু বৰ্তমান সময়ত গুৱাহাটীৰ পৰা গোলাঘাট, বোকাখাট, তিনিচুকীয়া, ডুমডুমা, ডিগবৈ ইত্যাদি স্থানলৈ, যোৰহাটৰ সকলো স্থানলৈ নি পুথিভাগী পাঠ কৰায়। আৰু এই পুথিভাগী এতিয়ালৈকে কোনো যন্ত্ৰত বা যান্ত্ৰিক গাড়ী মটৰত উঠি যোৱা নাই। এতিয়ালৈকে খোজকাঢ়ি যায়। গুৱাহাটীলৈ গ'লেও খোজকাঢ়ি নিব, ডিব্ৰুগড়লৈ গ'লেও খোজকাঢ়ি নিয়ে, বা দুলীয়াজান গ'লেও খোজকাঢ়িয়ে নিয়ে, এনেধৰণে শিৱসাগৰ নিলেও খোজকাঢ়িয়ে নিয়ে। এতিয়ালৈকে খোজকাঢ়াই কান্ধত বা মূৰত মান সন্মানেৰে পুথিভাগী লৈ যায় গৃহস্থীয়ে আৰু তাত পাঠ কৰায়, আকৌ আনি ইয়াত ঘূৰাই দি থৈ যায়। সেইটো একাধিক্ৰমে চলি থাকে। আৰু তেতিয়া আজিৰ দিনত যদি কোনোবা এজন মানুহে পুথিভাগী গৃহলৈ নিবলৈ বিচাৰে তেতিয়া তেখেতে আজিৰ পৰা প্ৰায় এবছৰৰ পিছতহে পাব। আগতীয়াকৈ আপোনালোকক জনাব লাগে। আগতীয়াকৈ মানে আহি জনালেহে এই এবছৰৰ পিছতহে তেখেতৰ বুকিং হ'ব।
ৰেজিষ্টাৰ আছে হয় তাত বুক কৰি থৈ যায় বোলে আমুক বছৰ এই বছৰৰ আমুক মাহত আমুক তাৰিখত মই ঘৰলৈ নিম সেইটো ইয়াত বুক কৰাৰ পিছত সেই নিৰ্দিষ্ট তিথি মতেহে পাব এই পুথি দুভাগ যি দুভাগ আছে মানে কীৰ্তন সাঁচি পাতত লিখা কীৰ্তন আৰু ঘোষা হয় সাঁচি পাতত লিখা পুৰণি অসমীয়া ভাষা হয় এই বৰ্জাৱলী নেকি বৰ্জাৱলীও নহয় ঠিক তাৰ পিছৰ যিটো পাক লগাই লিখা আখৰ সেই আখৰত আছে সেই সকলোৱে পঢ়িব নোৱাৰে হয় আপোনালোকৰ ইয়াত মানে আপোনালোকেহে পঢ়িব পাৰে ধৰি লওক আছে জেগা জেগাই মানুহ আছে পুথি পঢ়াৰো বেলেগ মানুহ থাকিব বেলেগ মানুহ থাকিব এই পুথি দুভাগ কোনে ৰচনা কৰিছিলে বা কোনে তাত উল্লেখ নাই কোনো উল্লেখ নাই কিন্তু আমি অনুমানে কৰিছোঁ আমাৰ গুৰুজনাৰ দিনৰে এইবিলাক লিখনি হয় হয়তো গুৰু দুজনাৰ ভিতৰত কোনোবা লিখিবও পাৰে বা কাৰোবাৰ হয়তো লিখাব পাৰে তেওঁলোকৰ যেনেকৈ আমি এখন কিতাপ কোনোবা এজন মানুহে উলিয়ালে প্ৰসাৰৰ কাৰণে কপি বনাই নাই ঠিক তেনেকৈ হয়তো কপিও বনাব পাৰে হয় হয় প্ৰথমবাৰ পুথিখন কোনে পাইছিলে সেই 300 বছৰ আগত যিটো পৰিয়াল আছিলে হয় সেই পৰিয়ালটোৰ হাতত দিছিলে এই মণি বৰুৱা অপূৰ্ব বিকাশ বৰুৱাৰ অৰুণ বিকাশ বৰুৱাৰ ককাক কাজু ককাক এনেকুৱা মণি বৰুৱা ন মণি বৰুৱা তেখেতে পায় তেতিয়া ঘৰতে ৰাখিছিল তাৰপৰা সেই পুথি মাহাত্মৰ কাৰণে এইটো কিছু চিন দেখিলে যিটো কাৰণে গোঁসাইঘৰ সাজি দিলে তাতে সেৱা সৎকাৰ হ'ল তাত মানুহ নধৰা হ'ল তেতিয়াহ'লে ইয়ালৈ আহি এতিয়া এনেকৈ নামঘৰ ভাগি সাজি দিয়া হ'ল সৰুকৈ কিন্তু এতিয়া ইয়াতো সেই তাৰ পৰা ধৰি সেই আটাইকেইখন বাৰণতো প্ৰসাদ খাবলৈ কেতিয়াবা মানুহ নধৰা হয় ধন্যবাদ পুথিকেইখনতো আমি এতিয়া চাব নোৱাৰিম এতিয়া নোৱাৰি ইয়াত নাই এবাৰ সৰু পথাৰত আছে এবাৰ নুমলীগড়তে আছে মই এটা প্ৰশ্ন আপোনাক মানে আমাৰ বিশেষকৈ মাজুলীলৈ পুথিভাগ আজিলৈকে যোৱা নাই মোৰ ঘৰ মাজুলীত মই থাকোঁহে নুমলীগড়ত এই পুথিভাগ নদী পাৰ হৈ তেনেকুৱা কোনো কথা নাই ন কিন্তু এইটো তাত প্ৰসাৰটো কম হৈ আছে এইটো এটা কথা হ'ব পাৰে প্ৰসাৰটো কম হয় কিন্তু মাজুলীৰ মানুহ আজিকালি ইয়ালৈ আহে হয় শৰাই সঁফুৰা যদি তালৈ কোনোবাই নিবলৈ বিচাৰে নিব পাৰে যে হয় ধন্যবাদ আপুনি আমাক যথেষ্টখিনি কথা জনালে